হেল্ল' গাইজ, আজি আপোনালোকক আমি তিনিজনী আহিছোঁ। আজি আপোনালোকক দেখুৱাম আমাৰ তিনিচুকীয়া কলেজখন। কিন্তু আজি ছানডে হয়, আচলতে ছানডে ভালেই বাৰু। আপোনালোকক দেখুৱাবৰ কাৰণে আমি আহিছোঁ, ফুৰিব আহিছোঁ। চাই থাকক আৰু কি লওঁ কি নলওঁ, ক'ত ফুৰোঁ দেখুৱাই থাকিম। ফাৰ্ষ্ট আমি আহিছোঁ তিনিচুকীয়া কলেজ, গতিকে চাই থাকক, দেখুৱাই আছোঁ। এইটো হৈছে কলেজ ৰোড, বৰ ধুনীয়া। আৰু এয়া পাই গ'লোঁ, গেট বন্ধ আছে, এইটো চাইডে খোলা আছে আৰু সৰুকৈ। আমি এতিয়া এইফালে সোমাই যাওঁ। ডাইৰেক্ট দেখিছেনে কিমান ধুনীয়া। আৰু আমি এতিয়া এইফালে গৈছোঁ, ইমান ধুনীয়া। ৱাও ৱাও। আৰু এইটো চাইডে আছে আমাৰ কলেজ পাৰ্কটো। এয়া হৈছে ৱাছৰুম। আমি এতিয়া এইটো হৈছে ক্লাছৰুম। দিয়া এতিয়া ৱাছৰুমলৈ যাওঁ। এইটো এইফালে আহা, এইটো ৰুমৰ ভিতৰত। এয়া হৈছে ৱাছৰুম। ইয়াত ৰেষ্ট কৰিব পাৰিব, ফেন আছে। এতিয়া ইয়াতে এখন পাৰ্ক আছে, কলেজ পাৰ্ক। দেখিছেনে? গৰম উঠিছে দেই একদম। অঞ্জুমা দিন পালেহি নিচিনা লাগিছে। তুমি এটা ভিডিঅ' বনাই লোৱা। গৰম দিন নিচিনা লাগিছে আৰু ইমান গৰম উঠিছে নহয়। মই বাকেটটো খুলি লওঁ দেই। আমাৰ শ্ৰী বাইদেউ কাপোৰ খুলিছে। এইটো কি হয়? কি বনাইছে ষ্টুডেণ্টবোৰে? এইটো হ'ব দেখাম বোলা। এইটো কি ধুনীয়া দেখিছিলে। এয়া এই গাড়ী পাৰ্কিং কৰা জেগা, ইমান ধুনীয়া। আৰু ইয়াতে আগতে কিন্তু নাছিলে দেই, এনেকুৱা ধৰণৰ নাছিলে। আজিকালিহে ইয়াত বনাই দিলে ধুনীয়াকৈ। যোনে যোনে ৰীল ভাল পায়, ৰীলো বনাব পাৰে ইয়াত আহি। চানডে আহি ইমান ধুনীয়া এটা পৰিৱেশ। কলেজ, আমাৰ তিনিচুকীয়া কলেজ। আৰু দেখিছেনে এইফালে ঘৰবোৰ, মানে ক্লাছৰুমবোৰ, তাত ক্লাছ কৰে। তোমালোকেও ইয়াত যদি মন যায় আহিব পাৰা পঢ়িবৰ কাৰণে। আৰু মানে গৰমত বিৰাট ধুনীয়া এটা পৰিৱেশ হয়, কাৰণ চাৰিওফালে গছ আছে ন, একদম ছাঁ হয়, পূৰা নেচাৰেল হাৱা পোৱা যায়, বিৰাট ধুনীয়া। আৰু এইফালেও আছে, মানে চবফালে। ওলালোঁ আমি তিনিচুকীয়া কলেজ পৰা। আচলতে আপোনালোকক দেখালোঁ বাৰু, কিন্তু গোটেই ডিটেইলছ দেখুওৱা নহ'ল। যদি আপোনালোকক লাগে ভিডিঅ' কমেণ্ট কৰি জনাব, আমি দেখুৱাম আপোনালোকক গোটেই ডিটেইলছ, ৰুম ডিপাৰ্টমেণ্টবোৰ। আৰু এতিয়া গৈছোঁ মানে কি আৰু, এতিয়া আমি বজাৰৰ মাজেৰে আহি আছোঁ। যিহেতু আজি ছানডে হয়, চাৰিওফালে আমাৰ দেওবৰীয়া বজাৰ বহিছে। আপোনালোকক দেখাম আমাৰ তিনিচুকীয়াৰ ছানডে কেনেকুৱা ধৰণৰ বজাৰ হয়, কি পায়, গতিকে চাওঁ। বহাৰ পজিশ্যন হোৱা নাই, বহুত বেছি ভোক লাগিছিলে। আহি মেলি লগালগ খালোঁ, আৰু মানে সেই খোৱা সময়ত মই ভিডিঅ' কৰা নহ'লেই, থাকিয়ে গ'ল। ডাইৰেক্ট খাবলৈহে ভাবিলোঁ। আৰু এতিয়া প্ৰায় শেষ হ'ব হ'ল ভাত। এতিয়া মনত পৰিছে যে আপোনালোকক মই ভিডিঅ' কৰি কিনে দেখাম বুলি। গতিকে অকল চিপছ খাইছিলোঁ আমি, আৰু আমি এটা বিশেষ কামতো গৈছিলোঁ, কিন্তু সেইটো কাম চিক্ৰেট হয় আৰু আপোনালোকক পিছত কম, এতিয়া নকওঁ। আচলতে ভাতৰ সমান যে জানে একো হ'ব নোৱাৰে। পেট ভৰে, কিন্তু মানে ভাতৰ নিচিনা ভোক নালাগে। আৰু আমাৰ এতিয়া মানে ডিউটি ছুটি হৈ গ'ল, সেইটো কাৰণে আমি শ্বপিং কৰিবৰ কাৰণে ওলাই আহিলোঁ। তাতে আজি ছানডে, আৰু
শুনিতো ইমান শ্বপিং কৰা নহ'লে আপোনালোকক নেদেখাম। এতিয়া কি লওঁ দেখাম। ইয়াত মই বিচাৰি আহিছিলোঁ বিশেষকৈ ষ্টীলৰ বটল, কিন্তু ইয়াতে নাই ষ্টীলৰ বটল। ভিমাৰ্ট যাব লাগিব, কিন্তু ভিমাৰ্ট নাযাওঁ এতিয়া, কিন্তু গধূলি পাৰোঁ বাৰু যাওঁ বুলি, কিন্তু আজি নাযাওঁ। ওচৰতে চাই চালোঁ। এতিয়া তাক কিবা ল'ব চাওক। আমি স্মাৰ্ট পইণ্টৰ পৰা ওলাই আহিলোঁ, একো পচন্দ নহ'ল, ইহঁতৰো পচন্দ নহ'ল। এতিয়া আমি বটলবোৰ একেবাৰে টেপেনা আৰু তাত দাম লিখা আছে 40 গৈছোঁ, সেইকাৰণে আমি লোৱা নহ'ল। তাৰপিছত 100 চাইছিলোঁ কেতিয়াবা এনেই পইচা যাব ভাল চাই পিনে অলপ দাম দি ল'লেও ভাল লাগিব, হয় নাই? এতিয়া কি ল'ম চাই আছোঁ ন। কি ল'ম চাই আছোঁ। এইডোখৰ আন্ধাৰ নহয়, আপোনালোকে দেখি নাই পোৱা আমাক। ঠিক আছে, এতিয়া আৰু নকৰোঁ ভিডিঅ'টো, আপোনালোকক দেখাই আছোঁ, কিন্তু মানে ভয় লাগে মোবাইলটো যদি ঘপককৈ কোনোবাই লৈ যায়। এইফালে নাযাওঁ, এইডোখৰ আমি এতিয়া পাই গ'লোহি, মানে নামিলোঁ অ'টো। মমতা কি কিনিলি আছোন, কি কিনিলি? কি ল'লি? আলু, কলডিল আৰু বিট ল'লে, আৰু মই ল'লোঁ ইয়াতে বিলাহী আছে আৰু নাই একো। কিন্তু মই ওলাব নোৱাৰিছোঁ আপোনালোকক দেখুৱাবৰ কাৰণে। ত' আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই। মাতিছে? বাই বাই কৈ দে।